আৰু চিফ ইলেকশ্যন কমিশ্যনাৰ নিউ দিল্লী তেওঁলোকক আমি দৰখাস্ত এটা দিম যে এই যে ভোটাৰ তালিকা বনাইছে ক'ৰ পৰা পালে, এই নামবিলাক তেওঁলোকক কোনে বনাব দিলে এনেকুৱা বিসংগতিপূৰ্ণ ভোটাৰ তালিকা। গতিকে নিশ্চিতভাৱে মই এইটো পিছুৱাই নাযাওঁ। মই ইলেকশ্যন কমিশ্যন, ষ্টেট ইলেকশ্যন কমিশ্যন, দিল্লীৰ চিফ ইলেকশ্যন কমিশ্যনাৰ সকলো বিষয়াৰ ওচৰত যাম, আমাৰ ন্যায্য এইটো বিচাৰ লাগে। আৰু একাংশ বিষয়া যে আছে জড়িত ইয়াত একদম জল পটকৈ স্পষ্ট হৈ পৰে। এই প্ৰাইভেট লিমিটেড কোম্পানী এই একাংশ প্ৰাইভেট লিমিটেড কোম্পানীৰ লগত একাংশ বিষয়া জড়িত হৈ আছে। জড়িত হৈ এই ভোটাৰ তালিকা অকল 7 নম্বৰ নহয়, 13 নম্বৰত হৈছে, বিভিন্ন ৱাৰ্ডত হৈছে, 13 নম্বৰত হৈছে, বিভিন্ন ৱাৰ্ডত হৈছে। কিয়? আগততো তেনেকৈ ভোটাৰ লিষ্ট নাছিলে। যোৱা যিটো নিৰ্বাচন হ'ল পৌৰসভাৰ নিৰ্বাচন, তেতিয়াতো ভোটাৰ তালিকা এনেকৈ নাছিলে। তেতিয়া চব চিৰিয়েল আছিলে হল্ডিং। এটা হল্ডিঙত 5জন মানুহৰ নাম এটা হল্ডিঙত আছে, 2জন মানুহৰ নাম আছে এটা ৱাৰ্ডত, 3জন মানুহৰ নাম নায়ে 7 নম্বৰ ৱাৰ্ডত নায়ে। এনেকৈ এটা নাম আছে ধনঞ্জয় পাল। তেওঁলোকৰ গোটেই পৰিয়ালৰ নাম আহিছে, এই 2জন মানুহ ধনঞ্জয় পাল আৰু এজন একে ফেমিলিৰ, তেওঁলোকৰ নাম 7 নম্বৰ ৱাৰ্ডত নায়ে। কিয়? আগততো তেওঁলোকে ভোট দিছিলে, এতিয়া এইবাৰ কিয় নাইকিয়া হৈ গ'ল? কোনে বনালে ভোটাৰ তালিকা? মই মাননীয় আমাৰ মোষ্ট ডাইনামিক ডেপুটি কমিশ্যনাৰ হোজাই জিলাৰ মাননীয় অনুপম চৌধুৰী দেৱক টানি অনুৰোধ জনাইছোঁ, ছাৰ আপুনি ব্যৱস্থা লওক, আপুনি এইটো ইনকুৱাৰী কৰক। ইয়াত ব্যাপক বিসংগতি হৈছে আৰু বিসংগতিপূৰ্ণ ভোটাৰ তালিকাৰ কাৰণে বহুতো প্ৰাৰ্থী আমাৰ পৰাজয় বৰণ কৰিবলগীয়া হৈছে। নহ'লে ৰাইজে আমাক ভৰপূৰভাৱে আশীৰ্বাদ কৰিছে। মই এইটো ব্যৱস্থা নোলোৱালৈকে আমি থামি নাযাওঁ।